বন্ধুসকল আজি আহিলো বেলতলাৰ এখন নাম থকা ধাবাত পিকিদা ধাবা আৰু এই ধাবাখনৰ খানাবিলাক আচলতে বিৰাট টেষ্টি হয় মই যেহেতু ইয়াতে মাজে মাজে খাই থাকো আৰু এইখন এখন গুৱাহাটীত নাম থকা ধাবা সকলোৱে যেহেতু চিনিয়ে পায় আৰু আজি বন্ধুকেইজন মিলি পিনি আমি ইয়াতে আহিলো ৰুটি খাবৰ কাৰণে আৰু ইয়াতে এতিয়া আমি শুকান ৰুটি ললো আৰু লগত ললো ইয়াতে বাটাৰ চিকেন আৰু ইয়াতে বাটাৰ চিকেনটো বহুত ধুনীয়া বনায় আচলতে এতিয়া আমি ইয়াতে ললো বাটাৰ চিকেন ফুল প্লেট আৰু ফুল প্লেটত ইয়াতে চপিচ আহিছে চপিচত আৰামত তিনিজনে খাব পাৰে দুপিচকে আৰু সাইজবিলাক দেখিছে চিকেনৰ বহুত ডাঙৰ ডাঙৰ ইয়াতে আচলতে বাটাৰ চিকেনটো খাই পিনি যথেষ্ট ধুনীয়া লাগে আগতো মই বহুতবাৰ খাইছো আৰু সেইটো কাৰণে আজি জুৰুডৰ পৰা আহি পিনি বেলতলাত খাবৰ কাৰণে বন্ধুকেইজনকো লৈ আহিলো আৰু আপোনালোক কোনে কোনে ইয়াতে খাইছে কেনেকুৱা পাইছে এবাৰ কমেন্ট কৰি জনাবচোন মই কিন্তু ইয়াতে খাই পিনি যথেষ্ট ভাল পাওঁ আচলতে আৰু এইফালে আছে আমাৰ ভাইটি হিমাংশু সি আমাৰ ঘৰৰ ওচৰৰে আৰু এইফালে আছে মোৰ বন্ধু চন্দন দুইজনে পুৰা খাই আছে এতিয়া আৰু যিসকলে ইয়াতে অহা নাই ইয়াতে খোৱা নাই এবাৰ আহি পিনি খাই চাব যথেষ্ট ভাল পাব আৰু যিসকলে খাইছেতো গমেই পায় কেনেকুৱা হয় আৰু এইখনৰ লোকেশ্যনটো আপোনালোকক ভালদৰে কৈ আছো আপোনালোকে যদি লাষ্ট গেট ফালৰ পৰা আহে আপোনালোকে আহিয়ে সেউজী পথ পাব সেউজী পথৰ একেবাৰে মুখতে আছে এখন আৰু সাইডতে আছে ইণ্ডিয়ান অইল আৰু ভিডিঅ'ত যদি আপোনালোকক ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব